গৈছিল কল খাবলৈ খয়ে দিলে খেদা গয়ে ধৰিলে গুবা মাৰি ঘয়ে দিলে ঘুচা উঙ আছিল পাগুৰি মাৰি প্ৰথম চ আছিল চাই দ্বিতীয়া চ ঠেং লেঙুৱা লেঙুৱাই যায় জয়ে আকৌ জকাইখন লৈ মাছ মাৰিবলৈ যায় জয়ে বোলে ঝাৰুডাল লৈ জীয়াটো খেদি লয় তয়ে বোলে টকাখিনি ঠাণ্ঠিত লগাই থলে ডাক্তৰ বাবুৱে ৰাতিপুৱাই পকেটত ভৰাই ললে সুতপুত্ৰ কৰ্ণ বুলি সকলোৱে চিনে কুন্তি মায়ে কৰ্ণক আকৌ নদীত উটুৱাই দিলে তামোল পাণ এযোৰ আগবঢ়াই মায়ে থাপনাত কৰিলে সেৱা বৰলা হৈ থকা বৰপুতক ছোৱালী এজনী দিবা দৌৰি দৌৰি গৈ আমি ৰঘুপতি চালো ধাৰে লোৱা ধনকেইটা এনেই উৰুৱালো নদীক জানো সহজতে ভেটা দি ৰাখিব পাৰে সোৱণশিৰিৰ ঘাইত বান্ধ প্ৰতি বছৰে ভাগে পয়ে বোলে পান কাৰ্ডখন ক'ত হেৰালে মোৰ ফৰ্ম অনাৰ খৰ খেদাত পান কাৰ্ড হেৰাল তোৰ ব্যঞ্জন বৰ্ণৰে তুলি ধৰিলো বৰ্তমানৰ ছবি ভুল হ'লে ক্ষমা কৰিব এইটো যে মোৰ হবি মাঘ বিহুৰ লটাৰী খেলত থাৰ এখন পালো চলাব নজনা দুখতে আধা দামত বিকি দিলো য'তে ত'তে এতিয়া মাথো ৰাম মন্দিৰৰ কথা সেৱা এভাগ জনাই লওঁ নহ'লে লাগিব লেঠা ল'ৰাকো বৰ লাজ যে গাঁৱলীয়া শব্দবোৰৰ মাজতহে বহে মস্ত ভয় পাদুৱা ষষ্ঠ আৰু সপ্তম শ্ৰেণীত পাতে বৃত্তি সফুৰা পৱন পুত্ৰ হনুমান হৈ আছিল ৰামৰ দুৱাৰ ৰখীয়া খুৰ লগাই ইন্দ্ৰ ককাই সদায় খুৰাই দাঢ়ি ৮০ বছৰ বয়সতো কেনেকৈ ছোৱালী ফুচুলাব পাৰি।